আজি আমি আপোনালোকক কেইটামান খুব গুৰুত্বপূৰ্ণ কথা ক'বৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ ফালৰ পৰা আমি আহিছোঁ। আপোনালোকে প্ৰত্যেকে জানে যে যোৱা 16, 17, 18 এপ্ৰিল তাৰিখে সংসদত নাৰী শক্তি বন্ধন সংশোধনী বিধেয়ক 2026 এই বিধেয়কখন উত্থাপন কৰিছিলে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা, আৰু এই বিশেষ এখন অধিৱেশন আছিল। আৰু এই বিশেষ অধিৱেশনত আমি যি ধৰণে নাৰীৰ শক্তি বা তেখেতসকলৰ উত্তৰণৰ কাৰণে এই বিধেয়কখন কাৰ্যকৰী কৰাৰ দিশত আমি আগবঢ়াৰ কাৰণে অনুমোদন বিচাৰিছিলোঁ। আৰু এই অনুমোদনত সম্পূৰ্ণভাৱে কংগ্ৰেছ আৰু এই কংগ্ৰেছৰ সহযোগী দলসমূহে ইণ্ডিয়া এলায়েন্সে সম্পূৰ্ণভাৱে এঙাৰূপে তাত থিয় হ'ল আৰু অনুমোদনত বাধা আৰোপ কৰিলে। যাৰ ফলত এই নাৰী শক্তি বন্ধন অধিনিয়ম সংশোধনী যিখন বিধেয়ক 2026 সেইখন সংসদত অনুমোদন নহ'ল। আমি সকলোৱে জানো যে এই নাৰী শক্তি যিখন বিধেয়ক 2023 চনৰ ছেপ্টেম্বৰ মাহত এইখন সংসদত উত্থাপন কৰা হৈছিলে, আৰু লোকসভা আৰু ৰাজ্যসভাত দুয়োখন সদনতে অনুমোদন দিয়া হৈছিলে। কিন্তু 2024 ইলেকশ্যন অহাৰ লগে লগে এইখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত একেবাৰে কম সময় পোৱা গ'ল, আৰু কম সময় পোৱাৰ কাৰণে সেই বিধেয়কখনৰ কাৰ্যকৰীকৰণ কৰা নহ'ল। সেই বিধেয়কখনত এটা কথা উল্লেখ আছিলে যে নাৰী শক্তি বন্ধন অধিনিয়মখন কাৰ্যকৰীকৰণ কৰা হ'ব যেতিয়া ভাৰতবৰ্ষত আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ'ব, ডিলিমিটেশ্যন কৰা হ'ব। গতিকে ডিলিমিটেশ্যনৰ বা সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাৰণে যথেষ্ট সময় লাগিব, আৰু তাৰ আগে আগে জনগণনা হ'ব, জনগণনাৰ পিছত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব। গতিকে সময় যথেষ্ট লাগিব, আৰু সেইকাৰণে 2029 চনৰ লোকসভাৰ বা সাধাৰণ নিৰ্বাচনৰ আগে আগে যাতে নাৰী শক্তিক আমি তেওঁলোকৰ প্ৰাপ্য যিখিনি আমাৰ 33% আসনৰ সংৰক্ষণৰ ব্যৱস্থা, সেই ব্যৱস্থাটোৰ কাৰণে আমি এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ল। আৰু সেই বিশেষ ব্যৱস্থা আছিল যোৱা 16, 17 আৰু 18 এপ্ৰিল তাৰিখে এখন বিশেষ অধিৱেশন, সংসদৰ বিশেষ অধিৱেশনৰ জৰিয়তে যাতে ইয়াৰ কাৰ্যকৰীকৰণৰ ব্যৱস্থা হয় তাৰ কাৰণে এইখন বিল উত্থাপন কৰা হৈছে। 2029 চনৰ এই নিৰ্বাচনত 33% যাতে আসন নাৰীৰ কাৰণে সংৰক্ষণ হয়, মহিলাৰ কাৰণে যাতে সংৰক্ষণ হয়। কাৰণ লোকপিয়াল শেষ হ'ব, তাৰপিছত আকৌ সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব, সময় বহুত লাগিব। সেইকাৰণে 29ত তাক বাস্তৱ ৰূপ দিয়াৰ কাৰণে আচলতে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এই বিধেয়কখন আনিছিল। আজি আমি দেখা পাইছোঁ যে কংগ্ৰেছে কেইটামান কাৰণত এই নাৰী শক্তি উত্তৰণ নিবিচাৰে। কাৰণ তেওঁলোকৰ যে পৰিয়ালবাদ, বংশবাদ, সেই পৰিয়ালবাদ আৰু বংশবাদ ইয়াতে নাইকিয়া হৈ যাব। সাধাৰণ নাৰীও গৈ সাংসদ হ'ব, সাধাৰণ ঘৰৰ মহিলা গৈ পেলাই বিধায়িকা হ'ব। গতিকে এইটো কথা কংগ্ৰেছ বা তেওঁলোকৰ সহযোগী দলসমূহে কেতিয়াও নিবিচাৰে। আজি আমি দেখা পাইছোঁ তেওঁলোকৰ সম্পূৰ্ণ পৰিয়ালৰহে তেওঁলোকৰ সাংসদ বিচাৰে, পৰিয়ালৰ মানুহকহে বিধায়ক বিচাৰে।
কংগ্ৰেছতো তেনেকুৱা। সমাজবাদী পাৰ্টিত আমি দেখা পাইছোঁ মুলায়ম সিং যাদৱৰ, আজি অখিলেশ যাদৱেই হওক বা তেওঁলোকৰ ঘৰৰ 4-5গৰাকী সাংসদ হৈ আছে। DMKতো একেই অৱস্থা, TMCতো, তৃণমূল কংগ্ৰেছতো একেই অৱস্থা। মমতা দিদিৰ ভতিজাৰ পৰা আৰম্ভ কৰি চব আজি সাংসদ বিধায়ক। গতিকে স্বাভাৱিকতে তেওঁলোকৰ পৰিয়ালবাদ আৰু বংশবাদত আঘাত হ'ব। সেই আঘাত হোৱাৰ কাৰণে বা তেওঁলোক বঞ্চিত হ'ব পাৰে, সেইকাৰণে আচলতে এই নাৰী শক্তি বন্দন বিধেয়ক যিখন বিল যিখন সেইখন অনুমোদন জনোৱাত তেওঁলোকে বাধা দিলে আৰু ইয়াৰ বিপৰীতে তেওঁলোকে ভোটাধিকাৰ কৰিলে, ভোটাধিকাৰ সাব্যস্ত কৰিলে আৰু তাৰ ফলত আমি আচলতে হাৰিলোঁ। বিজেপিয়ে সংসদত আমি হাৰিছোঁ, কিন্তু আমি সমাজত আমি গোটেই ভাৰতবৰ্ষৰ নাৰী সমাজক আমি জাগ্ৰত কৰাৰ কাৰণে আমি এই ব্যৱস্থাবিলাক গ্ৰহণ কৰিছোঁ। গোটেই ভাৰতবৰ্ষত আজি আমাৰ এই নাৰী শক্তি তেওঁলোকে বুজা হৈছে। এইকাৰণে বুজা হৈছে, আমি দেখা পাইছোঁ যে যদি পঞ্চায়ত এখন চলাব পাৰে মহিলাই, পঞ্চায়তৰ আমাৰ ব্যৱস্থাত প্ৰায় 50% মহিলাই আজি আগভাগ লৈছে। পঞ্চায়তত হওক, পৌৰ সভাবিলাকত হওক, ভাৰতবৰ্ষৰ গোটেই যদি আমি তুলনামূলকভাৱে অধ্যয়ন কৰোঁ, পুৰুষতকৈ আজি নাৰী তেওঁলোকে ভালকৈ বুজি পায় ৰাজনীতি কি। ৰাজনীতি মানে কি? ৰাজনীতি মানে সমাজনীতি। সমাজৰ উত্তৰণৰ কাৰণে, কেৱল মহিলাৰ উত্তৰণৰ কাৰণে নহয়, সমাজৰ উত্তৰণৰ কাৰণে, ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে আজি গণতান্ত্ৰিক ব্যৱস্থাত সোমাই পৰিছে। পঞ্চায়তত তেওঁলোকে নেতৃত্ব দিব পাৰে। তেওঁলোকক কিয় আমি আণ্ডাৰ এষ্টিমেট কৰিব লগা হ'ল যে তেওঁলোকে বিধানসভা বা সংসদত নেতৃত্ব দিব নোৱাৰিব। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আমি কংগ্ৰেছৰ এই নীতি আৰু স্থিতিক। আৰু আমি এই আগন্তুক দিনত এইটো আমি ভবা নাই যে আমি সংসদত আমি হাৰিছোঁ, বিধেয়কখন আমি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আমাৰ যথেষ্ট সমস্যা হৈছে, কিন্তু আমি দৃঢ় প্ৰতিজ্ঞ। ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি ভাৰতবৰ্ষৰ এই 16-17 কোটি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই এই দিশত আমি দৃঢ় প্ৰতিজ্ঞ যে আগন্তুক দিনত এই নাৰী শক্তিক বা তেওঁলোকৰ উত্তৰণৰ কাৰণে আমি সদায় কাম কৰি যাম আৰু জনসাধাৰণক আমি জনাম এই বিষয়ে। আৰু বিশেষকৈ আমাৰ মহিলাসকলক আমি জাগ্ৰত কৰিম যে আপোনালোকৰ ন্যায্য যিটো ন্যায্য প্ৰাপ্তৰ পৰা আপোনালোকক এই কংগ্ৰেছ আৰু কংগ্ৰেছৰ সহযোগী ইণ্ডিয়া এলায়েন্সে আপোনালোকক বঞ্চিত কৰিছে। আৰু সেই আমি বঞ্চনা বুলি ধৰা নাই, এইটো প্ৰবঞ্চনা বুলি আমি ধৰিছোঁ। এটা প্ৰবঞ্চনা কৰিছে। গতিকে আজিৰ এই মুখ্য উদ্দেশ্যটো হ'ল আমাৰ অসমতো আমি প্ৰতিখন জিলালৈকে আমি গৈছোঁ আৰু সেই জিলাবিলাকলৈ গৈ নাৰী শক্তিক আমি জাগ্ৰত কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ, প্ৰচেষ্টা চলাইছোঁ। আৰু জনসাধাৰণকো আজি আমাৰ সাংবাদিক বন্ধুসকলৰ বা আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে কংগ্ৰেছৰ যি নীতি আৰু স্থিতি সম্পূৰ্ণভাৱে নাৰী বিদ্বেষী। নাৰী শক্তিক উত্তৰণৰ ক্ষেত্ৰত গণতান্ত্ৰিক ব্যৱস্থাত 33% তেওঁলোকক আসন সংৰক্ষণৰ বিৰোধিতা কৰিছে। ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁলোকে আমাৰ যিটো নীতি আছিলে সেই নীতিৰ বিৰুদ্ধে গৈ জনসাধাৰণক প্ৰতাৰণা কৰিছে। গতিকে এইখিনি আপোনালোকৰ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মাজলৈকে যাতে আমি নিব পাৰোঁ। সুপাইঝাৰ মণ্ডল চিৰাং জিলাৰ সুপাইঝাৰ মণ্ডল বিজেপি মণ্ডল কাৰ্যালয়ত যি মহিলা জন আক্ৰোশ কাৰ্যসূচী আমি হাতত লৈছোঁ, ইতিমধ্যে দাদা আমাৰ সকলো কথা আপোনালোকক ভালদৰে ক'লে, তথাপি আমি মহিলা মৰ্চাৰ ফালৰ পৰা এখনি কথা ক'বলৈ খুজিছোঁ যে ভাৰতবৰ্ষ যিহেতু গণতান্ত্ৰিক দেশ,
এই দেশতে আমাৰ ভাৰতবৰ্ষৰ মহিলা আৰু পুৰুষক সমান অধিকাৰ দিছে। আমি যদি সংবিধান মতে মানে সমান অধিকাৰ পাইছোঁ, তেনেহ'লে কংগ্ৰেছ ইমান দিন শাসনকালত আমাক এই অধিকাৰৰ পৰা বঞ্চিত ৰাখিছে। আমি আৰু কিমান দিন বঞ্চিত থাকিম এই শাসনৰ পৰা? ইতিমধ্যে আমাৰ ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুক্ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমালোকৰ অসুবিধাৰ কথা বুজি পাইছে আৰু চাইছে যে আজি এখন ৰাষ্ট্ৰ উন্নয়ন কৰিবলৈ হ'লে এখন মহিলাসকল আগভাগ ল'বই লাগিব। আমি মহিলাসকলে সদায় আগভাগ লৈয়ে আছোঁ আৰু আজি যেনেকুৱা অৱস্থা হৈছে ভাৰতবৰ্ষৰ ৰাজনীতিত এতিয়া মহিলাসকলকে সদায় আগবাঢ়ি থাকিবলৈ দেখা যায়। দাদা ইতিমধ্যে কৈছে, তথাপিও মোৰ ক'বলগীয়া যদিও নাই, তথাপি মই কৈ আছোঁ। তো আজি যদি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ মহিলাসকলৰ কাৰণে যদি 33% আসন সংৰক্ষণৰ কথা চিন্তা চৰ্চা কৰিছে, তো কংগ্ৰেছ আমাক কিয় আমাক বাধা দি আছে? কংগ্ৰেছ অকল পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰি নিজৰ পৰিয়ালৰ মানুহ সোমাই তাতে মানে বাধা যে দি আছে, এইবিলাকতো আমাৰ নাৰীসকলৰ কাৰণে এখন চৰম অপমান। কংগ্ৰেছে কি কৰি আছে? কংগ্ৰেছ যে নাৰীসকলক যে অধিকাৰ নিদিয়ে, আজি যে কৈ আছে 33% যে আসন বাঢ়িব, 33% আসন বাঢ়িলে কংগ্ৰেছ অকল কি বিজেপিৰ সিহঁতে কৈ আছে যে আমাৰ বিজেপিৰ ভোটৰ সংখ্যা বাঢ়াৰ কাৰণে আমাৰ এই আসনবিলাক বিজেপিয়ে এনেকুৱা কৰি মহিলাক দি আছে। কিন্তু এইটোতো সঁচা কথা নহয়। এখন যদি সমষ্টি নিৰ্ধাৰণ হয়, তেনেহ'লেতো সকলো দল সংগঠনৰ আসনখিনি বাঢ়ি যাব। কিন্তু অকলতো আমাৰ বিজেপিৰ আসনখিনি নাবাঢ়ে। আজি যদি 33% আমি আসনখিনি পাওঁ, তেনেহ'লেতো আজি বিৰোধী দলৰ যিমানখিনি মহিলা আছে তেখেতেও পাব। তেনেহ'লে কিয় বিজেপি বিৰোধী এই আচৰণবিলাক কিয় কৰি আছে? ইহঁতে আমাৰ মহিলাবিলাকক কিয় এনেকৈ অপমান কৰি আছে? আমাৰ মহিলাবিলাক কি অকল খালি ভোটৰ কাৰণে কি আমি ভাৰতবৰ্ষত আছোঁ নেকি? যে মহিলাসকলক আমাক হেৰি কৰিব, অপপ্ৰচাৰ কৰিব, এইখিনি আমি কেতিয়াও মানি নলওঁ, কেতিয়াও মানি ল'ব নোৱাৰিম। এইকাৰণে কৈ আছোঁ আমি সকলোকে যে ভাৰত মাতা কি, কংগ্ৰেছ হাই হাই, কংগ্ৰেছৰ অপপ্ৰচাৰ নচলিব, কংগ্ৰেছৰ অপপ্ৰচাৰ আমি কেতিয়া মানি নলওঁ। কংগ্ৰেছ হাই 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 হাই, আমাৰ সমান অধিকাৰ লাগিবই।